হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰো ভালে বৰ্তমান। থাম্বনেল দেখি আপোনালোকে গম পাইছে এইটো চববেজ হয়। চববেজটো মই অনলাইনত আনিছোঁ আৰু এই চববেজেৰে মই ঘৰতে চাবোন বনাম আৰু আমাৰ গোটেইকেইটাই আমি এই চাবোনে ঘঁহোঁ আৰু যেনেকৈ মন লাগে তেনেকৈয়ে কৰোঁ। নেমু টেঙা দি আলু দিওঁ, এনেকৈ মন যায় আৰু এই চিলিখনখনতে মই চাবোন বনাম। এই চববেজবোৰ মই মিহি মিহিকৈ কাটি ল'লোঁ। চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, পাতল পাতল। এই চচপেনটো তুলি দিম তাত আৰু চববেজখিনি ইয়াতে বহাই দিম। এতিয়া মোৰ এই পানীখিনি গৰম হৈছে আৰু চববেজখিনি গৰম পানীতে মানে এইখিনি গলি যাব আৰু লাৰি থাকিব লাগিব, নহ'লে তলাত লাগি যাব। চববেজখিনি মোৰ গলিবলৈ আৰম্ভ কৰিছে, এই গলিছে মোটামুটি, গলি গৈছে চববেজখিনি। ইয়াতে কালাৰো দিব পাৰি, যাক যেনেকুৱা কালাৰ লাগে। ইয়াতে এতিয়া মই নেমু দিম, নেমুৰ ৰসটো দিম, চেপি লৈ এতিয়া মই এই নেমুৰ ৰসখিনি তাতে দি দিম চববেজত, এই গলি যোৱা চবখিনিতে দি দিম। এই দি দিলোঁ। ঘৰত চাবোন বনালে এটাই ভাল হয় কি ইয়াত নিজৰ ইচ্ছা অনুযায়ী চাবোন বনাব পাৰি, যেনে এল'ভেৰা দিব পাৰি, ডেটল দিব পাৰি, আলু দিব। আজি নেমু টেঙাৰ চাবোন ব্যৱহাৰ কৰিম। আগতে আলুৰ ব্যৱহাৰ কৰিছিলোঁ আৰু এল'ভেৰাৰ ব্যৱহাৰ কৰিছিলোঁ। এতিয়া এইখন মই ফ্ৰিজত থৈ দিম। চাবোন বনি মোৰ ৰেডি। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে এৰিলোঁ। বাই বাই।